ক্ৰমাৎ বৃদ্ধি পাইছে যমুনা নৈৰ জলস্তৰ মুখলধাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে পানীৰ পৰিমাণ ইতিমধ্যে বানপানীৰ সৃষ্টি হৈছে চৌদিশে যমুনা নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে কছাৰীপাৰাৰ এখন কাঠৰ দলং এতিয়া চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুনৰ উল্লেখ কৰিছোঁ মুখলধাৰ বৰষুণৰ ফলত জলস্তৰ বৃদ্ধি পাইছে যমুনা নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে কছাৰীপাৰাৰ কাঠৰ দলং চৌদিশে হাহাকাৰ পৰিৱেশ প্লাবিত হৈছে ন অঞ্চল ডবকাৰ বিভিন্ন অঞ্চলত এতিয়া হাহাকাৰ পৰিৱেশ বৃদ্ধি পাইছে যমুনা নৈৰ জলস্তৰ যমুনা নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে কছাৰীপাৰাৰ এখন কাঠৰ দলং এতিয়া চৌদিশে হাহাকাৰ অৱস্থা প্লাবিত হৈছে ডবকাৰ ন অঞ্চল বৃহত্তৰ এলেকা পানীত প্লাবিত হৈ পৰিছে যমুনা নৈৰ বাঢ়নী পানীয়ে বুঢ়াইছে ন অঞ্চল এই দৃশ্য হৈছে ডবকাৰ কছাৰীপাৰাৰ যমুনা নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় এই কাঠৰ দলংখন ইতিমধ্যে যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে হাহাকাৰ পৰিৱেশ ডবকাত এখন কাঠৰ দলং যমুনা নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় এই দৃশ্য হৈছে ডবকাৰ কছাৰীপাৰাৰ কাঠৰ দলং যমুনা নৈৰ বাঢ়নী পানীয়ে এনেদৰে উটুৱাই লৈ যোৱাৰ পাছত চৌদিশে লাগিছে এতিয়া হাহাকাৰ ন অঞ্চল প্লাবিত হৈ পৰিছে বিভিন্ন গাঁৱত প্ৰৱেশ কৰিছে যমুনা নৈৰ বাঢ়নী পানী ইতিমধ্যে চৌদিশে হাহাকাৰ পৰিৱেশ তাৰ মাজতেই যমুনা নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় কছাৰীপাৰাৰ কাঠৰ দলং